নমস্কাৰ, মই এতিয়া শিমলগুৰিত আৰু বৰ্তমান আজি ছট পূজা সকলোৱে জানে। ছট পূজাৰ বিষয়ে শিমলগুৰিৰ যি দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু সমগ্ৰ দৃশ্য মই দেখুৱাম আপোনালোকক। গতিকে ভিডিঅ'টো দেৰি নকৰোঁ, কথা নকওঁ বেছি, দেখাবলৈ চেষ্টা কৰোঁ সোনকালে। সেইকাৰণে ভিডিঅ'টোৰ মাজলৈ ৰাস্তাটো হৈছে ঘাটলৈ যোৱা, যি শিমলগুৰি ছট পূজাৰ যি ঘাটলৈ যোৱা, অতি মানে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি তেওঁলোকে সজাইছে। আহি মানে এনেকুৱা দেখিলোঁ যে মানে এনেকুৱা ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি সজাইছে। মই আহি আকৌ কৈছোঁ ইয়াতে ইমান ধুনীয়াকৈ সজাইছে ছট পূজাৰ যি দৃশ্য মই সমস্ত দেখুৱাম ইয়াত। আপুনি আহক, আপোনালোকে যদি শিমলগুৰি বাকী কৈছোঁ আহক ইয়ালৈ, ইমানেই ধুনীয়াকৈ সজাইছে নহয়, মই একদম ধুনীয়া মজা লাগিছে মই চাই কিনে। সেইকাৰণে মই এবাৰ চাই আহোঁগৈ, আপোনাক দেৰি নকৰোঁ, আপোনালোকো দেখাব। বৰ্তমান ইয়াৰ ছট পূজা শিমলগুৰি ছট পূজা নদীৰ ঘাটলৈ গৈ আছে মানুহবোৰ। সো ভিডিঅ'টি ইমানে আছিল। গতিকে শিমলগুৰি যি ছট পূজা আপোনালোকক দেখুৱালোঁ আৰু নেক্সট ভিডিঅ' লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।